নমস্কাৰ আজি সুন্দৰ এটা পৰিৱেশৰ মাজত মই উপস্থিত হৈছোঁ এখন গাঁৱৰ এটা পুখুৰীত আৰু সেই পুখুৰীৰ গৰাকী আমাৰ লগত উপস্থিত আছে আমাৰ অতি শ্ৰদ্ধাৰ ভগৱান ডেকা নমস্কাৰ মই আসলতে গাঁও আমাৰ কমলাজাৰীতে মই বাস কৰোঁ সৰুৰে পৰা আমাৰ ইয়াতে জন্মস্থান আৰু মই প্ৰথমতে সৰুৰে পৰা মই তাৰমানে আমি বৰ কষ্ট কৰি ডাঙৰ হোৱা মানুহ কষ্টৰ বিনিময়তে আমি যিখিনি পাবলগীয়া বস্তু আমি পাইছোঁ তাৰ কষ্টৰ কৰিয়ে আমি পঢ়িছোঁ পঢ়াৰ পিছত মই প্ৰথমতে মেট্ৰিক পাছ কৰিছোঁ মেট্ৰিক পাছ কৰাৰ পিছত মই তাৰমানে ঘৰতে তাৰমানে মেট্ৰিক পাছ কৰাৰ পিছত ক্ষেত্ৰী কলেজত নাম ভৰ্তি কৰিছিলোঁ প্ৰায় ফাৰ্ষ্ট ইয়েৰ পৰীক্ষা দিয়াৰ পিছত ছেকেণ্ড ইয়েৰ দিয়াৰ পিছত মই আৰু বাদ দিলোঁ তাৰমানে মই এই আপোনাৰ আমাৰ অসমীয়াত এখন কালপুৰুষ পঞ্জিকা আছিল এই কালপুৰুষ পঞ্জিকাত মই লাষ্ট পিঠিত দেখা পালোঁ যে আমাৰ এগ্ৰিকালচাৰ লোন দিয়ে সেই লোনৰ লৈয়ে প্ৰথমে আমি বেপাৰ আৰম্ভ কৰিছোঁ আৰু আমাৰ খেতিও আছিল প্ৰথমতে আমাৰ আগৰ পৰাও পুখুৰী আছিল সৰুতে আমি নিজে আমাৰ দেউতাৰ লগত আৰু আমাৰ দাদা আছিল দাদাৰ লগত তিনিজনে আমি সৰু এটা পুখুৰী খান্দিছিলোঁ পুখুৰীতে আমি প্ৰথমে আমি মাছৰ বিজনেছ কৰিছিলোঁ মাছ বিজনেছ কৰাৰ পিছত তাৰপিছত আপোনাৰ মই চালোঁ যে এগ্ৰিকালচাৰ এটা লোন লওঁ এই আমাৰ ফিচাৰী লোন এই ফিচাৰী লোনটো আচলতে ফিচাৰী লোন লৈয়ে প্ৰথমতে আমি আৰম্ভ কৰিলোঁ ক'ত ল'লোঁ জোৰ পুখুৰী পাৰত হেৰি এটা সমবায় বেংক আছিল নহয় আপোনাৰ এই সমবায় বেংকৰ পৰা আমি 30,000 টকাহে প্ৰথমে লোন লৈছিলোঁ আচ্ছা এইখিনিতে আমাৰ দৰ্শকসকলক আমি এটা কথা জনাবলৈ বিচাৰিছোঁ যে কামৰূপ জিলাৰ এই সোণাপুৰ অঞ্চলত আজি ভগৱান ডেকা এজন প্ৰতিষ্ঠিত ব্যৱসায়ী আৰু সকলোৰে তেখেত আদৰৰ আৰু এইখিনিতে আমি তেখেতৰ কি ব্যৱসায় বৰ্তমান আছে সেই কথাখিনি অকণমান দাদাৰ পৰা জানিব বিচাৰিছোঁ আমাৰ প্ৰথমতে আছিল খেতি আছিল আমি খেতি কৰি ধান বিক্ৰী কৰিছিলোঁ চাউল বিক্ৰী কৰিছিলোঁ তাৰপিছত মাছৰ বেপাৰ কৰিছোঁ মাছৰ বেপাৰ কৰাৰ পিছত আৰু যেতিয়া আমি অলপ বেপাৰটো ভাল হৈছিল এই ভাল হোৱাৰ পিছত আমি এটা এগ্ৰিকালচাৰৰ পৰা যিটো লোন লৈছিলোঁ তেতিয়াই আমি তাৰমানে এটা সৰুকৈ স্মল তাৰমানে এটা টিঙৰ চিমনি ভাটা এটা প্ৰথমে আমি আৰম্ভ কৰিছিলোঁ প্ৰায় আজি 32 বছৰমান আগৰ কথা তাৰমানে এই টিঙৰ চিমনিতে আমি প্ৰায় 4 বছৰ আমাৰ খুব লোকচান হৈছিল এই লেবাৰেও পইচা মাৰিছিল তাৰপিছত লেবাৰ নাহিছিল আৰু প্ৰথমে আমি জনাও নাছিলোঁ পিছত আমি 4 বছৰ লোকচান খোৱাৰ পিছত 5ম বছৰ আমাৰ লাভমুখ দেখা পালোঁ লাভমুখ যেতিয়া দেখা পালোঁ তেতিয়া নেক্সটত যেতিয়া নেকি চৰকাৰৰ ফালৰ পৰা আমাক টিঙৰ চিমনিৰ ঠাইত ফিক্স চিমনি যেতিয়া পাকাৰ চিমনি বনাব দিলে এই পাকাৰ চিমনি বনোৱাৰ পিছৰ পৰা আমাৰ বেপাৰটো ক্ৰমান্বয়ে আমাৰ ভাল হৈ উঠিছে মানে ইটাৰ ভাটাৰ লগত আৰু আপোনাৰ কি ব্যৱসায় আমাৰ এতিয়া বৰ্তমান মাছৰ বেপাৰ এতিয়া মই ধৰ এখন আৰু এটা সময়ত মই ব্ৰইলাৰো হেৰি কৰিছিলোঁ তাৰমানে মানুহৰ ফাৰ্মত পইচা সোমাই দিছিলোঁ তাৰপিছত বৰ্তমান এতিয়া মই ফিচাৰী বিজনেছ বেপাৰ তাৰপিছত মাছৰ বেপাৰ এতিয়া আৰু দৰাচলতে এতিয়া আৰু নতুনকৈ আমি প্ৰায় 1 বছৰ পাৰ হৈ গৈছে মহৰ ফাৰ্ম এখন খুলিছোঁ এই মহৰ ফাৰ্মত আমি গাখীৰ বিক্ৰী কৰোঁ সোণাপুৰত তাৰ পৰা আমি কিছু লাভৱানো হৈছোঁ লগতে মোৰ আশে পাশে থকা ফিচাৰীৰ ঘাঁহ খেতি কৰিছোঁ তাৰপিছত আমাৰ বাগান এখন আছিল বাগানতো ঘাঁহৰ খেতি কৰিছোঁ এতিয়া বৰ্তমান আমি
মই তাৰমানে বহুখিনি ফালৰ পৰা আগবাঢ়িলোঁ। তাৰপিছত ইফালে মই সোণাপুৰ অঞ্চলতো ওচৰ সাচৰকৈ আপোনাৰ কেইবা ঠাইতো অলপ RCC বিল্ডিং বনাই দিছোঁ। তাৰ পৰাও মই কিছু পইচা আহে। সেই অনুসৰি বৰ্তমান এতিয়া বহুখিনি তাৰমানে ফালৰ পৰা লাভ মোক দেখা পাইছোঁ। আৰু এতিয়া বৰ্তমান মই এতিয়া বেপাৰত স্বাৱলম্বী হৈ উঠিছোঁ। এজন নতুনকৈ ব্যৱসায় কৰিবলৈ আগবাঢ়ি অহা নতুন প্ৰজন্মৰ এজন যুৱক যুৱতীয়ে তেওঁলোকে সফলতা লাভ কৰিবৰ কাৰণে হ'লে তেওঁলোকে প্ৰথম কোনটো দিশৰ ওপৰত মনোযোগ দিব লাগিব সেই সম্পৰ্কে অকণমান কওক। প্ৰথম আপোনাৰ পৰিশ্ৰম কৰিব লাগিব কিছু। আৰু যিজন ল'ৰাই বা ছোৱালীয়ে বেপাৰৰ ক্ষেত্ৰত আগৰণুৱা সিহঁতে কিছু জানা মানুহৰ পৰা পৰামৰ্শ ল'ব লাগিব। পৰামৰ্শ লোৱাৰ অনুপাতে আপোনাৰ আজিকালি সৰু সুৰা প্ৰথমে লোন ল'ব লাগে। লোন লৈ নিজে আপোনাৰ নিজৰ মাটি বা লিজত লৈ হ'লেও বেপাৰ আৰম্ভ কৰিলে কিছু ফলৱতী হ'ব। তাৰপিছত আপোনাৰ লাহে লাহে যেতিয়া মানুহজনৰ অলপ পইচা চইচা হ'ব তেতিয়া নিজৰ ভৰিত থিয় হৈ একাগ্ৰতা হৈ কষ্ট কৰি নিজে বেপাৰৰ স্বাৱলম্বী হ'ব পাৰে। আচ্ছা দাদা, আপোনাৰ বৰ্তমান ঘৰত কোন কোন আছে আপোনাৰ পৰিয়ালৰ সদস্য? নিজৰ ৱাইফ আৰু দুজন ল'ৰা। এতিয়া বৰ্তমান ঘৰখন এতিয়া বৰ্তমান ভালে চলি আছে। আমাৰ ল'ৰা প্ৰথমটো হাই ছেকেণ্ডেৰী পাছ কৰি ইও মোৰ ধৰণে বেপাৰত লাগিছে। বাকী সৰু ল'ৰাটো এইবাৰ কমাৰ্চত ছেকেণ্ড ইয়াৰ। বাকী ডাঙৰ ল'ৰাটো এতিয়া বেপাৰত লাগি আছে। তেওঁ বেপাৰতো মোতকৈ অলপ কিছু আগ্ৰহ বেছি দেখা পোৱা গৈছে তাৰমানে। আপোনাৰ এনে প্ৰিয় ঠাই কি এটা? আপুনিতো বিভিন্ন জেগাত গৈছে, আপোনাৰ তাৰ ভিতৰত আপোনাৰ প্ৰিয় ঠাই কি? প্ৰিয় ঠাই মানে আমাৰ নিজা যিখন গাঁও সেইখনে আচলতে য'তে জন্মগ্ৰহণ কৰিছোঁ তাতে আচলতে নিজৰ প্ৰিয় ঠাই বনাই ল'ব পাৰে। সেয়ে আমি বহু কষ্ট কৰি য'ত মোৰ মাটি আছে, য'ত ফিচাৰী আছে তাতে মোৰ প্ৰিয় ঠাই বনাই লৈছোঁ। ঠিকেই। আজি দাদাই নিজৰ জন্ম গাঁওখনকে খুব সুন্দৰকৈ সজাই তুলিছে। নিজৰ জন্ম গাঁৱত তেওঁ আজি বিভিন্ন ধৰণৰ ব্যৱসায়ৰ জৰিয়তে তেওঁ আজি প্ৰতিষ্ঠা লাভ কৰিছে। সুন্দৰ এটা মনোৰম এই প্ৰাকৃতিক দৃশ্য, এই পুখুৰী। ইয়াত কিমান মাছ আছে দাদা? মাছটো আপোনাৰ মোৰ আচলতে 4-5টামান ফিচাৰীয়ে আছে। বৰ্তমান যিটো ফিচাৰীত আমি এতিয়া বৰ্তমান আছোঁ সেই ফিচাৰীটো আজি 2 বছৰ চলি আছে। বৰ্তমানলৈ মাছ কিন্তু 2 কেজি ওপৰ হৈছে। কিছুমান মাছ অলপ সৰুও আছে, কিছুমান ডাঙৰো হৈছে। মাছৰ বহু ধৰণে মাছ আছেতো আপোনাৰ। কিছুমান মাছ 2 কেজি ওপৰো হৈছে, 2 কেজি তলতো আছে, এনেকুৱা হৈ আছে বৰ্তমান।